হেল্ল' এভৰিৱান, আজি আমাৰ দুপৰীয়া সাজৰ কাৰণে মায়ে এটা ধুনীয়া চাটনি বনাইছে। তাকে কি চাটনি বনাইছে মায়ে চাওঁ আহক। এয়া চাওক, এইখিনি সৰিয়হৰ চাটনি বনাম আজি। সৰিয়হৰ চাটনিত আপোনালোকে খাইছে বাৰু, কিন্তু বহুত টেষ্ট লাগে। খালি কি দিয়ে আপোনালোকে মই নাজানো, খালি মই আজি দিম। চাওক, এইখিনি হ'ল সৰিয়হ তিয়াই লৈছে, তিয়াই লৈছোঁ 2 ঘণ্টামান তিয়াই লৈছোঁ মই, 2 ঘণ্টা 1.5 ঘণ্টামান। তাৰপৰা এইখিনি হ'ল মান ধনিয়া, ঘৰৰ মান ধনিয়া। ঘৰৰ এইখিনি গোটেইখিনি বস্তু ঘৰৰ। সৰিয়হখিনিয়ে মই কিনি আনিছোঁ। এইখিনি মানে মান ধনিয়া, এইখিনি মচন্দৈ, এইখিনি পদুনা অলপ অলপ দিছোঁ মই, ঘৰত খাবৰ কাৰণেহে, আমি মানুহ 4টাই। আৰু নহৰু, আদা, পিঁয়াজ দিছোঁ। আৰু এইখিনি ঘৰৰ কৃষ্ণ জলকীয়া লাগিছিলে। চাওক, এইখিনি ইমান ধুনীয়া লাগিছে। এইখিনি দিম, জ্বলা বহুত জ্বলা। আৰু এইখিনি মই গোটেইখিনি এতিয়া মই মিক্সিত দিম। আপোনালোকে চাব, মই হৈ যোৱাৰ পিছত আপোনালোকক দেখাম। এইখিনি সৰিয়হখিনি আগে মই চব অকণমান পানী অকণমান দি ল'ব লাগে। এনেও মিক্সিত পিচিলে এই সৰিয়হখিনি আগে মই পিচি ল'লোঁ। পিচি লোৱাৰ পিছতহে মই আপোনালোকক যিখিনি বস্তু দেখাইছিলোঁ, এতিয়া সেইখিনি গোটেইখিনি দি মই আকৌ এই মিক্সিটো মাৰি দিম। আমাৰ চাটনি ৰেডি হৈ গ'ল দেই। ৰাইচ অকল এয়া সৰিয়হৰ চাটনি, এয়া ধুনীয়া দিছে। আপোনালোকেও এনেকৈ বনাই চাব, বহুত ভাল লাগে খাই, বহুত ভাল লাগে কৈছোঁ নহয়। এবাৰ খাবলৈ পালে আৰু নেৰিব। আৰু ইয়াত ভাল লাগে। আৰু ইয়াত কিবা কিবি দিওঁ গ'লে পাৰি, খালি আমাৰ অকল এইকেইটা বস্তুৱে দিছে। আৰু মই নেমু অকণমান চেপি ল'ম খাব। নেমু অকণো চেপি ল'ব পাৰি। কি ধুনীয়া হৈছে। ঠিক আছে, আমি এতিয়া তেনে ভাতটো খাই লওঁ দেই সকলোকে। বাই বাই।